Hello guys, মই কৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। ডিউটিৰ পৰা অহাৰ লগে লগে কিবা এটা কৰোঁ যেন লাগিছে, সেইকাৰণে ভাবাৰ লগে লগে কিন্তু এলাহে যে নুকুলায়ে। তথাপিও ভাবিছোঁ কিবা এটা কৰোঁ, তাকে ভাবিছোঁ আজি চটপটা কিবা এটা পাওঁ নহয় খাওঁ। এইপিনে মই সেইকাৰণে অলপমান আটা লৈ লৈছোঁ, দুখনমান ৰুটি বনাম আৰু খাম। আজি যিহেতু মন গৈছে, এলাহৰ মাজতো নিজক হেল্ডি কৰি ৰাখিবলৈ কিবা নহয় কিবা কৰিব লাগে। তাকে আহিলোঁ, ৰুটিখিনি মই এনেকৈ থৈ আহিছোঁ, আহি নিজক অলপমান মটিভেট কৰিব ল'লোঁ, কাৰণ নিজক মটিভেট কৰাটোৱে চবতকৈ ডাঙৰ জৰুৰী। পিনে মই লগালগ লেপটপত চাৰ্চ কৰি পেলাই গানটো লগাই দিলোঁ আৰু নিজৰ মাজত নিলীন হৈ গ'লোঁ। বহুতে বেছি ভাল লাগিছে, নিজক ইনজয় কৰি লৈছোঁ আৰু অকণমান গানৰ সুৰতে গা চা হিলাই দিছোঁ। মানে ভাল লাগিছে কিবা এটা বেছি ভাল লাগিছে। কিমাননো আৰু কষ্ট সুখ এইবোৰ আৰু কিমাননো আৰু ইমান কথানো কিমান ভাবি থাকিম, কিমাননো প্ৰেছাৰ, কিমান কি জীৱনটোক সহজভাৱে জীয়াই থাকিবলৈ আগবাঢ়িছোঁ। জীৱন সহজ নহয় মই জানো, বাট নিজেতো ট্ৰাই কৰিছোঁ না জীৱনৰ লগত যুদ্ধ কৰিবলৈ, আগবাঢ়িবলৈ। তেতিয়াহ'লে তেনেকেই সদায় নিজক মটিভেট কৰিব, নিজক আগবাঢ়ি ৰাখিব, জীৱনটোক উদযাপন কৰিবলৈ শিকিব। জীৱনটোক যেতিয়া আপুনি নিজৰ হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিব ন জীৱনটোক, তেতিয়া চাব সুখেই সুখ। আৰু আমি কাৰোৰ লগত নিজৰ হিলাইছোঁ আৰু এইপিনে আহি গৈছোঁ, ৰাতি হৈ গ'ল। ভাবিছিলোঁ খানা খাই লওঁ, ধুনীয়াকৈ খানা খাবলৈ ৰেডি হৈ গ'লোঁ। এইপিনে আছে চিকেন অলপমান আছিলে, আলু আৰু কবি ভাজি আছিলে, কেঁচা পিঁয়াজ আৰু ৰুটি। ইমানেই টেষ্টি হৈছে নহয় খাবলৈ, আৰু খাই দিলোঁ। গুচি নাযাব আৰু এটা বস্তু দেখাওঁ, চাওক ইমান ভাল লগা এটা ডিছ আপোনালোকক দেখাইছোঁ, আৰু তাতে মই আলু এটা পৰিব দিছোঁ। কি টেষ্টি! কোনে এনেকৈ পোৰা আলু ভাল পায় প্লিজ কমেণ্ট কৰিব আৰু নামটো মেনশ্যন কৰিব, তেতিয়াহ'লে মই এনজয় কৰিলোঁ। আলুটো চাব কিন্তু বেছি বেয়াকৈ পুৰি গৈছে, চাওক আলুটো বেছি বেয়াকৈ পুৰি গৈছে। আৰু ভাবিছোঁ পুৰিছে যেতিয়া পুৰিছে, আৰু এপিনে মই চুলিকেইডাল গাঁঠি ল'লোঁ আৰু শুব ল'লোঁ। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আজিলৈ মানে বাই বাই, লাভ ইউ অল।